কবি অচ্যুত দাসৰ কবিতা যৌতুকৰ বাবে জৰ্জৰিত নাৰী। পাট মুগাৰ ভাজে ভাজে আচলৰ আগত লহৰ তুলি, উদুলি মুদুলি বিয়াৰ ৰভাতলিত আয়তীৰ বিয়া নাম উৰুলিৰে ৰাং ঢালিয়ে মাহ হালধি গাঁত খানে। জলঙাৰ বেলিটো ভেটি দৰাঘৰৰ চোতালত প্ৰণয় মধুৰ নিৰ্বাক ৰূপৰ কাচোনমতী কইনা চাবলৈ নবৈকৰ আগে পাছে খোৱে বাৱে কতজনে খাটনি ধৰে। অমাতৰ মাত ভাহি ভাহি নকৈ ভৰি দিয়া ঘৰৰ খিৰিকীৰে সৰকি আহি কাণত পৰাত শৰাই আৰু বিস্ময় বিমুগ্ধ নয়নেৰে চৰণে চৰণে আশীষ লৈ তাই হৃদয়ত সপোন ৰচে। তেতিয়াও লাগি থকা পদূলিৰ ৰঙা নীলা ৰছীৰে জখলা বগাই সুখৰ দিনৰ বৰপেৰা পাৰি শাহু শহুৰ আৰু পতিয়ে নিমাও মাও সন্ধিয়া এটা গছকি গাঁঠিৰ ধনৰ লালসা সামৰিব নোৱাৰি একো একোটা আদৰ্শ চিতাত দি নিতৌ নতুন বিস্তৃত প্ৰতিধ্বনি। কি নাছিল তাই ৰূপ যৌৱনৰ দীৰ্ঘায়ু সপোন, যি এবাৰতে মাৰ নগৈ এটাৰ পাছত আন এটা হৈ চৰহা পাষাণৰ হাতত যন্ত্ৰণাৰ এপাহি গলাপ অ'ত ত'ত বাগৰি বাগৰি উভতি নাহোঁ বুলিয়েই আইনাত শেষৰতো বিন্দি নলগাই বিষণ্ণ পদূলি মুখত কালিকা লগা কাল, তৰচাৰত হাউলি নপৰা সংবিধান সাৰ্বভৌমত্ব আৰু ৰাজনীতিৰ ঊৰ্ধত নাম ৰখা নাৰীয়ে যি জাক বৰষুণত তিতি ভাল পায়, সেই একেই জাক বৰষুণতে উৱলিবলৈ ধৰে তাইৰ কথাৰ পণবন্দী পৰ্দা।